নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ 87 নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেন্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজি অনুষ্ঠানৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। প্ৰায় 18,000 দ্বীপৰ সমষ্টিৰে গঠিত পৃথিৱীৰ বৃহত্তম দ্বীপপুঞ্জটোৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ইণ্ডোনেছিয়া। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বিভিন্ন দেশৰ পুলিচ বাহিনীৰ মাজত সহযোগিতা ৰক্ষা কৰিবলৈ 1923 চনতে গঠিত হোৱা এটা আন্তঃৰাষ্ট্ৰীয় পুলিচ সংস্থা। এতিয়া প্ৰশ্ন হ'ল এই সংস্থাটোৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ইণ্টাৰপল, দ্য ইণ্টাৰনেশ্যনেল পুলিচ অৰ্গেনাইজেশ্যন, যাক আমি চমুকৈ ইণ্টাৰপল বুলি কওঁ। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। 2019 বৰ্ষৰ বিশ্বৰ আটাইতকৈ সুৰক্ষিত চহৰখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে জাপানৰ ৰাজধানী টকিঅ' হৈছে 2019 বৰ্ষৰ আটাইতকৈ সুৰক্ষিত চহৰখন। আমাৰ ভাৰতৰ মুম্বাই হৈছে 45 নম্বৰত আৰু দিল্লী আছে 52 নম্বৰত। দ্য ইকনমিষ্ট ইণ্টেলিজেন্স নামৰ সংস্থাটোৱে এই তথ্য যোগান ধৰিছে। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? সময় শেষ হৈছে। ইয়াৰ উত্তৰটো নিশ্চয় পাৰিছে চাগে। উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশে হৈছে আমাৰ নৰ্থ ইষ্টৰ আটাইতকৈ বৃহত্তম ৰাজ্যখন। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লিখক কোন? সময় শেষ হৈছে। উত্তৰটো হৈছে অৰুন্ধতী ৰয়। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ছুইজাৰলেণ্ডৰ মুদ্ৰাক আমি কি বুলি জানো? সময় শেষ হৈছে। উত্তৰটো হৈছে চুইচ ফ্ৰাংক নামেৰে জনা যায়। আৰু ভাৰতৰ মুদ্ৰাক যেনেকৈ টকা বুলি জানো তেনেকৈ ছুইজাৰলেণ্ডৰ মুদ্ৰাক ফ্ৰাংক নামেৰে জনা যায়। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বৰ্তমান ভাৰতৰ ন্যায়মন্ত্ৰী কোন? সময় শেষ হৈছে। উত্তৰটো হৈছে ৰবি শংকৰ প্ৰসাদ। তেওঁ হৈছে আমাৰ বৰ্তমান ভাৰতৰ ন্যায়মন্ত্ৰী। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। 2023 চনত অনুষ্ঠিত হ'বলগীয়া পুৰুষ বিশ্বকাপ হকী খেল ক'ত অনুষ্ঠিত হ'ব? সময় শেষ হৈছে। উত্তৰটো হৈছে আমাৰ ভাৰতত অনুষ্ঠিত হ'ব। আমাৰ ভাৰতৰ উৰিষ্যাত অনুষ্ঠিত হ'ব। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। 2019 বৰ্ষৰ জ্ঞানপীঠ বঁটা কোনে লাভ কৰিবলৈ সক্ষম হৈছে? সময় শেষ হৈছে। উত্তৰটো হৈছে অক্কিথম অচ্যুতন নম্বুদিৰি। অক্কিথম অচ্যুতন নম্বুদিৰি এটা টান নাম। তেওঁ হৈছে এজন মালয়ালম কবি। তেওঁ এই বছৰৰ জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনিতে জ্ঞানপীঠ বঁটাৰ লগত জড়িত এনে এটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো। ইয়াৰ উত্তৰ আপোনালোকে কমেন্ট কৰি জনাব। প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকজনৰ নাম কি? এতিয়া 10 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে শৰদ অৰবিন্দ ববডে। তেওঁ হৈছে মহাৰাষ্ট্ৰৰ। আমাৰ অসমৰ ৰঞ্জন গগৈ অৱসৰ লোৱাৰ পাছতে
শৰদ অৰবিন্দ ববডে এই মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈছে। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। এইখিনিতে কুইজৰ 86 নম্বৰ খণ্ডত মই এটা প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ। প্ৰশ্নটো আছিল দাদা চাহেব ফাল্কে 2019 বৰ্ষৰ সন্মান কোনে লাভ কৰে? দাদা চাহেব ফাল্কে 2019 বৰ্ষৰ সন্মান কোনে লাভ কৰে? ইয়াৰ উত্তৰ হৈছে অমিতাভ বচ্চন। ইয়াৰ উত্তৰ কেইবাজনো বন্ধুৱে দিবলৈ সক্ষম হৈছে। তেওঁলোকৰ নাম এইখিনিতে উল্লেখ কৰি দিব বিচাৰিছোঁ। তেওঁলোক হৈছে প্ৰহ্লাদ ভুজেল, তিলক দলে, বিশ্বজিৎ বৰা, জব্বাৰী আলম, জব্বাৰ আলী, মানস, ৰাজেন দাস, MD ইছলাম, মিনাৰুল ইছলাম, তালিজুল হক, মামণি বৰ্মন আৰু ৰুবি শৰ্মা। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈও এনেদৰে উত্তৰ দি সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকল বন্ধুৱে উত্তৰ দিছিল আৰু মন্তব্যৰ দ্বাৰা উৎসাহিত কৰিছিল তেওঁলোককো ধন্যবাদ জনাইছোঁ। শেষত এটি সাঁথৰ আৰু এফাকি মহৎ লোকৰ বাণীৰে আজি অনুষ্ঠানটো সামৰণি মাৰিম। প্ৰথমে সাঁথৰটো আগবঢ়াই লৈছোঁ। বহি থাকে নাগপুৰত, ধৰি থাকে কাণপুৰত। সাঁথৰটো ভাঙিবলৈ চেষ্টা কৰকচোন। উত্তৰটো নিশ্চয় পাইছে চাগে। উত্তৰটো হৈছে চশমা। বহি থাকে নাগপুৰত, ধৰি থাকে কাণপুৰত। হয়নে নহয় চিন্তা কৰি চাবচোন। শেষত তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাৰ এষাৰ মহান বাণীৰে আজি অনুষ্ঠানটো সামৰণি মাৰিম। তেওঁ কৈছিল, আনৰ যদি সুখ হোৱাটো বিচৰা তেনেহ'লে দয়ালু হ'বলৈ যত্ন কৰা। যদি নিজেও তুমি সুখী হ'ব বিচাৰা তেতিয়াও দয়ালু হ'বলৈ যত্ন কৰা। এষাৰ অৰ্থবহ মহান বাণী। আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেণ্ট কৰি উৎসাহিত কৰিব। যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে।